হ্যাপি বার্থডে টু মি। আজি আমার জন্মদিন গল, কিন্তু কোনো জন্মদিন আমার শুভেচ্ছা না জানালে হয়তো মোর প্রিয় পার্টনার বিলাকে না জানে, আর হয়তো যদি জানেও তথাপি হয়তো এগুলা বুঝতে ভালো না পায়। মই ভাবিছো কোনোবাই এজনে হলেও মোক ওর জন্মদিনের শুভেচ্ছা জানাবো, কিন্তু কোনেও না জানে, কোনেও না জানে। আসলেতে জন্মদিন পালন করাটা আসলেতে মানে একটু ভালো না হয়। কিছু মানে ভাল পায়, কিছু মানে ভাল না পায়। তো এই কারণে মই কোনো নাই, কিন্তু আজি মোর 22 বছর পূর্ণ হল। 21-22 কেনেকৈ 22 বছর হয়ে গেল। বয়স যিমানি বাড়ি আছে সিমানি দায়িত্ব বাড়ি আছে, সিমানি টেনশন বাড়ি আছে। তো বয়স যিমানি বাড়ি আছে সিমানি মানে দায়িত্ব, চিন্তা আর ভবিষ্যৎ পরিকল্পনা কি করিম না করিম সেইটো চিন্তা বাড়ি গৈ আছে। এতিয়া আৰু কি কৰা, কিবা এটা কৰিবই লাগিব, নহ'লে তো নচলে। নিজৰ লক্ষ্য উপনীত হ'বৰ কাৰণে নিশ্চয় নিজৰ কৰ্ম কৰিব লাগিব। তো আজি যিহেতু মোৰ জন্মদিন, সেইকাৰণে মই ভাবিলোঁ যে হয়তো ভিডিঅ' এটা বনাওঁ, যাতে কিছু মানুহে বুজি পায় যে মোৰ বয়সটো কিমান। আসলে একচুৱেলি বয়সটো কিমান সেইটো কোনো কথা নহয়, মানে আজি 12 আগষ্ট, মানে 12 আগষ্টে আজি 22 বছর পূর্ণ হল। আৰু মোৰ ভিডিঅ'ৰ সাউণ্ড কোৱালিটি মানে বাহিৰৰ পৰা আৱাজ হৈ আছে, স্পষ্ট নহয়। সেইটো মোৰ এটা প্ৰব্লেম, সেইটোৰ মানে এটা সমস্যা। মানে বাহিৰৰ পৰা যিটো চাউণ্ড আহে সেইটো চাউণ্ড এটা ইফেক্ট হয় মানে ভিডিঅ'ত। তো এইটোৰ কাৰণে কিবা এটা কৰিব লাগিব, মোৰ মাইক্ৰফোন এটা বা ৰুমৰ ভিতৰতে লাগে যাতে চাউণ্ড বাহিৰৰ পৰা নাহে, সেনেকুৱা এটা ব্যৱস্থা কৰিব লাগিব। এই বাহিৰৰ পৰা চাউণ্ড অহাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰোঁ ৰুমত। আৰু কি ক'ম, সকলোৱে ভালে থাকিব, মোৰ কাৰণে দোয়া কৰিব। তো ভিডিঅ'টো এইখিনি শেষ কৰোঁ, আৰু মোৰ ভিডিঅ'টি জনে জনে চাই সকলোকে ধন্যবাদ। আৰু ভিডিঅ'টো সকলোৱে ছাপোৰ্ট কৰিব, ৰেগুলাৰ চাব। এতিয়াৰ পৰা আৰু পলম নকৰিম, ৰেগুলাৰলি আহিম। মই স্পেচিয়েলি ধন্যবাদ জনাইছোঁ জালাল মোল্লা, তুমি মোৰ জন্মদিনৰ দিনটো মনত ৰাখিছা সেইকাৰণে, আৰু উইচ কৰিছা। তোমাক অনেক অনেক ধন্যবাদ। আৰু স্পেচিয়েলি মই আকৌ ধন্যবাদ জনাব বিচাৰিছোঁ শাহিদুল শেখ, তুমি মোৰ জন্মদিনটো মনত ৰাখিছা আৰু উইচ কৰিছা। থেংক ইউ, অনেক অনেক ধন্যবাদ তোমালোকক দুজনক মোৰ জন্মদিনটো মনত ৰখাৰ কাৰণে। দোয়া কৰিব মোৰ কাৰণে।